हेलो फ्रेंड्स, आज आम एनेकुवा एटा जगत गई आसो जो आमार लगर लड़ा एटा इमान धुनियाके पशुपालन करी माने चलि आछे आरो बेलेग बहुत বিভিন্ন धৰণৰ কাম কৰি আছে। তেন্তে ব্লগ আজি আমি সেই জায়গাটোলৈ যাওঁ আৰু দেখো মানে কেনেকে কুকুৰা পালন কৰি জীৱন নিৰ্বাহ কৰিব পাৰি। তেন্তে ব্লগ ভিডিওটো আমি আৰম্ভ কৰোঁ। हे गाइस, आज मैं एनेकुवा एटा जगत आसो जितु जगत आमार लगर लड़ा एजने इमान धुनियाके माने पशुपालन करी আজি चलिब परा হৈ আছে। तो আজি हेतु बस्तु देखाम एकदम माने बहुत धुनिया লাগি আছে। হক এতিয়া হেজনৰ পৰা সুধিম যে পশুপালন কৰি চলিব পাৰেনে। আহকচোন, এইবোৰ চাই লওক কুকুৰা, একদম বহুত কুকুৰা আছে। চাই লওক সব পোহা কুকুৰা। তো ভাইটি মানে কিমান দিন হল নমস্কাৰ। মই মানে 3 বছৰ পৰা মই এনেকা পশুপালন আবিষ্টি কৰি আছো মানে পুহি আছে মানে ন আছো মই। হয়, তো কিমানটা আছে মানে কুকুৰা? মোৰ ইয়াত 150 আছে। 150 আছে। কিমান কৰি কিনি আনিছিল কৰো? মই 10 টকা কৰি। 10 টকাকে পৰিছিল। এতিয়া মানে পুৰা 2-2.5 কেজি মান হৈ যাব। চাই মই বেছি আছো 450 কেজি বেছি। ও এতে বেছি আছে 450 টকা। 150টা আছে ন? তো অলপ দেখা দিবা নে ক'ত মানে থকা ঘৰটো কুকুৰা? এইপিনে চাই লওক বহুত আছে। বুতুল খাই থাকে। চাই লওক বহুত আছে। সব এইপিনে আহক এতিয়া জেগা আছে অলপ চাই আহো বলা। চাই লওক বহুত কুকুৰা হয়, বহুত আছে কুকুৰা। এইটো চাই লওক 1.5-2 কেজি হৈ যাব। দানাও দিয়ে ন? চাই লওক আৰু ইয়াতে এটা আমি আছো ডাঙৰকৈ বনাম এটা ঘৰ এটা। চাই লওক কুকুৰাবোৰ চাই লওক বহুত ডাঙৰ হৈ গ'ল। আনিছিলে যেতিয়া 100 গ্ৰামমান আছিলে চাগে, বহুত সৰু আছিলে। কয়লাৰ মুৰ্গী হয় ন? কয়লাৰ আৰু সোণালী। কয়লাৰ আৰু সোণালী মানে কোনটো সোণালী কোনটো? লোকেলৰ নিচিনাই সোণালী মানে। চাওক ল'ৰাজনে ইমান ধুনীয়া কৰি এইবোৰ পুহি জীৱন নিৰ্বাহ কৰিব পৰা হৈ আছে। আৰু তেনেকৈ যদি আমাৰ গোটেই অসমখনৰ মানুহে তেনেকৈ ভাবে যে তেনেকৈ কিবা কৰি চলিব পাৰিব, তেন্তে আমাৰ নিবনুৱাটো বহুত দূৰ হৈ যাব। তো এইপিনে মানে কুকুৰা থকা জেগাটো আছে এইপিনে চাওঁ। তো এইপিনে মানে ইয়াত ৰাতি ইয়াত থাকে ন, আৰু লাইটটো জ্বলাই ৰাখিব লাগে, তেতিয়া মানে ভাল। লাইটটো জ্বলাই ৰাখিলে পিছে পিছে আহি গ'ল কুকুৰাবোৰ। চাই লওক ধৰাও দি আছে মানে। এইটো চাই লওক, মই ধৰি ল'লোঁ এটা। চাই লওক আজি মানে এইটো কাটি খাম আৰু। চাইছে দানা মানে কোনটো দানা খুৱাব লাগে? মই কোম্পানীৰ পৰা আনো। কোম্পানীৰ পৰা দিয়ে দানা ন? কিনি আনিব লাগে। মই এতিয়া ভাবি আছো মানে নিজে এটা ব্ৰইলাৰ ফাৰ্ম এনেকা খুলিব ইচ্ছা আছে। এনেকা কৰিলে বহুত আগৰলৈ আকৌ কৰিব পাৰিম আৰু কৰিব পাৰিব ন? এনেকা ভাবি আছো আৰু নিজে যদি খুলিব পাৰো। আৰু কিমান কৰি কেজি কিনি আনিব লাগে এই দানাকেইটা? 40 টকা কেজি। 40 টকা কেজি মানে দানাকেইটাৰ দাম 40 টকা কেজি। ইয়াৰ ভিটামিন আনিছো এইবিলাক। ভিটামিনো আছে? ভিটামিন আছে। 7 দিনৰ পিছে 21 দিনত আছে। আৰু এই কিমান দিন হৈছে কুকুৰাবোৰ? আজি হৈছে 2 মাহ হৈছে। 2 মাহ হৈ গ'ল ন? 2 মাহত বহুত ডাঙৰ হৈ গ'ল। আৰু এইপিনে খোৱা খাদ্য এইপিনে খাই আছে। আৰু আমাৰ গাঁৱৰ মানুহ আৰু কিবা কিবি পাত চাত খাই আছে, খাই ডাঙৰ আছে। আমাৰ লৈছে আৰু কিনি কিনে পালিবৰ কাৰণে লৈছে আৰু। মানে কয়লাৰ কণীও পাৰে, ডিমো দিয়ে। কণীও দিব নেকি? কিমান দিন পাছত বা কণী দিব? এইবিলাক 6 মাহ পিছত কণী পাৰিব। 6 মাহ মান পাছত কণী পাৰিব। এইবিলাক মানে পোৱালি নিদিয়ে আৰু কণীটো মানে বেলেগ মুৰ্গীৰ তলত দিলে আৰু তাৰ মানে তেনেকে বিজনেছ কৰি চলিব পাৰি ন? এইটো চাওক দানা খাই আছে একদম, খুব মৰম কৰে মানে। চাই লওক একদম পুৰা ধুনীয়া। এইটো এটা 1.5 কেজি পাৰ হৈ গ'ল ন? ভাবি আছো মই আৰু আনিম আৰু এইবিলাক আৰু আনিব মানে ডাঙৰ কৰিম ভাবি আছো আৰু। তো যদি ভিডিওটো ভাল লাগিল লাইক শেয়াৰ কমেণ্ট কৰি দিবা, আৰু তেনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবা, আৰু আগলৈ তেনেকৈ যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ, আৰু আপোনালোকে ছাপোৰ্ট কৰে তেন্তে আৰু ভাল ভাল ভিডিঅ' ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' আনে।